নমস্কাৰ। অহাকালি সৰস্বতী পূজাৰ বাবে আমাৰ ছাত্ৰীসকলে আল্পনা দি আছে। কাইলৈ আমাৰ সৰস্বতী পূজা। প্ৰতি বছৰে সৰস্বতী পূজাখন উলহ মালহে পালন কৰোঁ। ইয়াত নৱনীতা বালা, ৰিয়া, নিবেদিতা, কংকনা আৰু শাহনাজ সকলোৱে ৰংগোলী বনাই আছে। আমাৰ স্কুলৰ ছাত্ৰী হয়। পূজাৰ মণ্ডপ সজাই আছে। আমাৰ ইয়াত মনোজ আচাৰ্য পুৰা প্ৰস্তুতি কেনেকৈ হৈ আছে, ভাল হৈছে নে বেয়া হৈছে চাই আছে। এই যে আমাৰ বাইদেউসকল মধুমিতা মুখ্য আচাৰ্য আমাৰ